এই ভিডিওটো 28 তাৰিখ সোমবাৰে ৰাতিপুৱা নাৰিকলি মন্দিৰৰ সেৱা ভাগ লৈ আমি ওলালো এক যাত্ৰালৈ। যিহেতু এতিয়া শাওনৰ মাহ চলি আছে সেয়ে ভক্তৰ মন্দিৰত ভিৰ লাগি গৈছে আৰু আমি মহাদেৱৰ আশীৰ্বাদ লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলো। সোমবাৰ যিহেতু সেয়ে মহাদেৱৰ ব্ৰত ৰাখিছো আৰু একো খায়ে অহা নাছিলো ৰাতিপুৱা, সেয়ে চকলেট এটা লৈ চকলেটটো খাই ললো। তাৰ পিছত ফল লৈ ললো অলপ। আকৌ আহি থাকোতে অনাৰস দেখা পাই অনাৰস দুটা লৈ ললো। অসমত যিহেতু বহুত গৰম পৰিছে সেয়ে শ্বিলঙলৈ আহিলো অলপ ঠাণ্ডা হাৱা ল'বলৈ। ইয়াৰ ৰাস্তাবিলাক ইমান ধুনীয়া নহয়, চাৰিওফালে পাহাৰ আৰু সেউজীয়া দেখি মোৰ কিন্তু বহুত ভাল লাগি গৈছে। মই যিমান ধুনীয়া ভাবে আহিছিলো তাতকৈ কিন্তু বহুতেই বেছি ধুনীয়া পাহাৰৰ মাজে মাজে আমি আহি পালোহি উমিয়াম লেক। 150 ৰুপিজ এন্ট্ৰি ফিজ দি আমি সোমালোহি উমিয়াম লেকলৈ। এই লেকটো কিন্তু বহুতে ডাঙৰ আৰু পিছফালে যিকেইখন পাহাৰ আছে, ৱাও কি ভিউ, কি বুলি ক'ম আৰু আপোনালোকক, মানে বহুতে ধুনীয়া, সঁচা কথা কৈছো দেই, বহুত ধুনীয়া হয়। এই লেকটোৰ আৰু এটা নাম আছে, সেইটো হৈছে বৰাপানী। আপোনালোকে ইয়ালৈ আহিলে বটিং কৰিব পাৰিব, ইয়াতে বটিং কৰাৰ সুবিধাও আছে। সঁচাকৈ ঠাইখন কিন্তু বহুত ধুনীয়া হয় আৰু বহুত ধুনীয়া ইয়াৰ ভিউটো। মোৰ কিন্তু ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিছে।